ও ডেকা শুনাচোন মাটি কাটিবলৈ আহিছো মহাজনে এতিয়া আমাক একোৱেই নোখোৱাই ৰাতিপুৱাৰ পৰা আহিছো ভাত খুৱাব লাগে ভাত চাত নোখোৱাই কেনেকুৱা এইবোৰ কাম কৰিবলৈ মনে নাযায় একদম ঠিক কৈছা টেকটেকা ইমান ৰাতিপুৱাই আহিছো কাম কৰিবলৈ একো নোখোৱাই ঘৰত লাল চাহ খাই আহিছো লাল চাহ এতিয়া আৰু একো চাধা খাবলৈ টাইম পোৱা নাই এতিয়া চাধা খাওঁ বুলি ভাবিছো ও ডেকা শুনাচোন চাধা মাৰা সোনকালে মহাজনে অহা নাই নহয় এতিয়া চাধাটো মাৰি দিয়ে আৰু মোকো অলপমান দিবা চাধা মই টেকটেকে কৈছো কিবা খোৱা বস্তু আনিবলৈ দিনটো একো নোখোৱাব নহয় এতিয়া আৰু তাইকে কৈছো কিবা কিবি বনাই আনিবলৈ টেকটেকা তুমি চাবা দে মহাজন আহে নেকি মই চাধাটো মাৰো আৰু মহাজনে আহে নেকি চাই আছো সোনকালে চাধাটো মাৰা আৰু ডেকা কাম বন নাই বাদ দি কি কৰি আছা ডেকা আৰু টেকটেকা ইমান এনেকে থাকিব লাগে নে সেই দিনটো হাজিৰা দিম আৰু তোমালোকে এনেকে আছা কাম কৰা সোনকালে কাম কৰা মহাজন কি কবা কাম কৰি আছো দেখোন পানী পিয়া লাগিছে পানী পিয়া আপোনাৰ দেখোন পানী চানী খাবলৈ নিদিয়ে আমি আৰু ক'ৰ পৰা পানী পাওঁ মই টেকটেকিক চাই আছো টেকটেকিক পানী আনিবলৈ দিছো আপুনি আৰু পানী ব্যৱস্থাটো কৰি দিব সোনকালে নহলে মোৰ দিগদাৰ হয় আমাৰ কাম কৰিবলৈ কি কোৱা টেকটেকা ইমান ডাঙৰ নদীটো দেখা নাই নেকি অলপমান তাৰ পৰা পানী খাই দিব আৰু ফিল্টাৰ নকৰিলে হয় ইমান ডাঙৰ নদীৰ পানী মহাজন কি কয় আপুনি আমি আৰু এই নদীৰ পানী খাম নেকি আমি কি মানুহ নহয় নেকি আপুনি খাব ফিল্টাৰৰ পানী আৰু আমি খাম নদীৰ পানী কেনেকুৱা কথা কয় আপুনিয়ে মহাজন ডেকা বেছিকে মোক নকৰিবা কিন্তু আজি কিন্তু তোমালোকৰ সেই পইচা কাটিম পইচা হাফ দিম এনেকে মোক নকৰিবা সেই কাম কৰা বাদ দি কি গল্প কৰি থাকা খাবলৈ পইচা দিম নহয় 50 টকাকে 20 টকাকে দিম নহয় টেকটেকি খানা আনিছে নে খানা দিয়া সোনকালে বৰ ভোক লাগিছে মহাজনে আমাক একো নোখোৱাই ৰাতিপুৱাৰ পৰা আমি চাধা এমলা খাবলৈ পোৱা নাই ভাত চাতটো দূৰৰে কথা পানী টুপিও খাবলৈ নিদিয়ে কেনেকুৱা মানুহ আৰু হাজিৰাটো ইমান কমকে দিয়ে কি কবা আৰু সোনকালে দিয়া কি আনিছা খাবলৈ টেকটেকি এইটো কি আনিছা চিকেন কাৰী নেকি মোকো দিবা নেকি খাবলৈ বিৰাট ভাল গন্ধ আহিছে তোমাৰ মানুহজনৰ মই পইচা নেকাটো দে মোক খাবলৈ দিবা নেকি এইবিলাক বাদ দিয়া মই পইচা নেকাটো দিয়া হাজিৰা নেকাটো মোক খাবলৈ দিয়া মাংস চিকেন কাৰী খাই আৰু মোৰ একেবাৰে ফেভাৰিট হয় গণতো পাই আছো নহয় দিয়াচোন মই 500 টকা দিম আজি হাজিৰা দিয়া চিকেন কাৰীটো খাবলৈ